আজি কত যাম মুনু এতিয়া আমি হাউকুছি যাম কাতি বিহুৰ কাৰণে বজাৰ কৰিবলৈ অলপমান কুহিয়া সুহিয়া কল চল আনিম আৰু কি আনিম মুনু হেলমেট পিন্ধি কাৰণ মুনু হেলমেট পিন্ধি যাবই লাগিব মই হেলমেট নিপিন্ধিলে একো নাই বাৰু তোমাক পুলিচে ধৰিব কেনেকুৱা লাগিছে কেনেকুৱা ফিল কৰিছা হেলমেট পিন্ধি ভালটো লাগিছে মোক গৰম লাগিছে মুনাটো ক'ত মুনাটো এইটো বল আহো মুনুদা এটো অলপমান ডাঙৰ কৰিব পাৰিবা কোনটো এটো অলপমান ডাঙৰ কৰিব পাৰিবা আজি আমি ফলমূল কিনিম আৰু লগতে গাহৰি পাহৰি মাংস বাই বাই handshake ও আজি জেলি বেলি আনিছিল নহয় খোৱা নাই নেকি বাই ওকে কেতে ইমান মাটি কিয় বলাইছে নো নাজানো কি কৰিছে এতে ধৰিব পৰা নাই কি কৰিছে একচুয়ালি but something is going on na yes তুমি ৰখালা না হেডু কোনটো দে হা আরে গ্লাস খন এই কইছে বড়টা এই এখন হেলমেটৰ গ্লাস খন চাও হেলমেটৰ গ্লাস এৰি গল এৰি গৈছে বেড লাক এই কি নহয় হ'ব কেনেকে ন হ'ব একো নাই হৈ যাব ওকে লাই গৈ থাকো ন আজি নিজৰ ফ্ৰেণ্ডক সাৰপ্ৰাইজ দিম বড়টা হিয়াশ্ৰী বুলি নামটো কি নাম হিয়াশ্ৰী বুলি ইয়াশ্ৰী এতিয়া আমি ব্ৰিজখন পাইছোহি সাইকেল ট্ৰেক এনে কি বুলি কয় সাইকেল ট্ৰেক কেতিয়া আহিছিলা দৌৰৰ লগত কি কেতিয়া আহিছিলা দৌৰৰ লগত কেতিয়া আহিছিলা একদম সৰু থাকোতে 8 years থাকোতে মোৰ ওকে বজাৰ পাই গলো ইয়াতে ৰখাই দিও দে বাইকখন আগলে নিনো ন এইবিলাক চাব নালাগে আপুনি মই চাম মই চাইনিজ গাৰ্ডাৰ পালো বৰ্তমান মই চাইনিজ গাৰ্ডাৰ পাই গল কি পালা চাইনিজ গাৰ্ডাৰ কি গাৰ্ডাৰ কি বস্তু এইটো হা ওকে এটো কি হয় নো ও এটো মই এনেকে ল এনেকে ল দূৰৰ পৰা ল'বা অলপমান মই লগাও আইছো লব লাগিব মই চেকলম বাহ এতিয়া আমি প্ৰথম কি আনিবলৈ যাব লাগিব মই ইয়াতে অলপমান চাই লম চোৱা তুমি মোলৈ যাব লাগিব নহয় চাই লোৱা বাৰু কিন্তু যাব লাগিব চোৱা ধুনীয়া লাগিছে না স্ক্ৰাঞ্চিটো ভাল লাগিছে না হা চোৱা এইটো এইটো ভাল লাগিছে কিমান দাম সুধি লওঁ ৰবা মই এইটো কিমান দাম 10 টকা 10 টকা আউটে লৈ লম বাইকখন আছে নহয় ঠিক আছে হা মই আহোতে লৈ লম ন আৰু চাম মই এই গাড়ী আহি আছে পিছফালে এনেকে ধৰা ৰবাব টেঙা ৰবা কি লাগে চাই লওঁ কল এইটো কি কল হা জাহাজী কল কোনটো হা এইটো কিমান এইবিলাক হা 80 টকা খাই চাব কিন্তু এটা মই খাই চাব লাগিব এটা 60 টকা দিম 10 টকা দিম 80 টকা ধুনীয়া ন ধুনীয়া ঠিক আছে 60 টকা দিম বাইদেউ মজা 60 টকা আমি কল ললো হা তাৰপিছত আমি কি লম কল ল'ব লাগিব আৰু কি হ'ল কাগজখনত মোক দিয়া মই কাগজখন চাওঁ এইটো ল
কল আছে আৰু কি আছে টুকুৰা কুঁহিয়াৰ ক'ত পাম কুঁহিয়াৰ নাই চাগে সেইবিলাক কুঁহিয়াৰ সেইবিলাক কুঁহিয়াৰ আছে ৰাইট কলৰ ব্যৱস্থা হৈ গ'ল জলকীয়া কোনটো জলকীয়া এইটো ইমান ধুনীয়া পাতত থৈ দিয়া হৈছে যে ক'ৰ পৰা আনে এইবিলাক বকু চাইগাঁও বকুলে মালবিলাক ক'ৰ পৰা আহে গাঁৱৰ পৰা লৈ আহে মানুহবিলাকে আৰু এইবিলাক খৰিচা বাঁহৰ গাজ এইটোৱে আৰু এইটো খাৰ একচুৱেলি বনাব জানিলে লৈ যাব পাৰি হয়নে তুমি বনাব নাজানা বনাব নাজানো কুঁহিয়াৰ কেনেকে দিছে বাইদেউ কুঁহিয়াৰ কেনেকে দিছে এডাল কেনেকে দিছে 10 টকা 10 টকা তিনডাল দিয়ক 20 টকাত পাৰিব তিনডাল দিব 20 টকাত 30 টকা দিব লাগিব তুমি নালাগে 20 টকা তিনডাল দি দিব বাইদেউ ভীমকল সরি ভীমকল কাঁচকল না ভীমকল কাঁচকল সৰু হয় না তো আমাৰ কি হৈ গল আমি বানানা ললো কুঁহিয়াৰ ললো তিনডাল ধৰাই দিয়া ধৰানে এতিয়া তাৰপিছত কি কাগজখন ক'ত থলা কাগজখন আছে দিয়া কাগজ মাইনা মাতি আছে মৰমত দিছে নেকি মাইনা মৰমত দিছে দেই থ্যাংক ইউ কৈ দিয়া হা এনেকে দিপিনে নৰম হয় খাই ভাল ৰবাব টেঙা নহয় জানো বলা আমি ঘৰত খাব পাৰিবা মই খাম আৰু তাৰপিছত কি ল'ব লাগে আৰু তাৰপিছত চাই লওঁ ৰবা এক মিনিট ধৰা আমি ফ্ৰীতে ৰবাব টেঙা পালো এনেকুৱা আমি ফ্ৰীতে ৰবাব টেঙা পাইছো এটা গুটাচোন ভালনে বুলি ভালনে আপোনাৰ ভালনে বেয়া উদা ভালনে বেয়া কি আছে তাৰপিছত আপেল আছে আপেল ন আপেলৰ পিছত কি আপেলৰ পিছত কুঁহিয়াৰ ললো আপেল ললো আপেল ল'ব লাগিব তাৰপিছত আপেলৰ পিছত আৰু কি আছে গাহৰি আৰু মুৰ্গী বেছি নাই দেখোন অলপ মানে আছে এফিনে আছে আপেল এইপিনে আছে আপেল তুমি হুদিবা আপেল কিমান না না তুমি হুদা এইটো আপেল কেনেকে আপেল কেনেকে 180 টাকা 150 হেটো কি হয়নো ৰঙা ৰঙা এই ৰঙা ৰঙা এইটো কি হয় হেটো প্লাম কোন প্লাম মই খাই ভাল পাওঁ প্লাম এটা কিমান দাম নো এই প্লাম এটা কিমান তাত 40 টকা বেছি ন 10 টকা দিব লাগে এটা ৰামফল কি বস্তু ৰামফল খোৱাই বস্তু হয় এইটো ৰামফল বিলাক কেনেকে 400 কিলো 400 rupees কিলো আৰু এটাতে কিমান হ'ব 80 টকা মান হ'ব চাগে দিয়া দেতা তোমাৰ গধুৰ হৈছে হোটেল কৰি লোৱা তাৰপিছত তো এতিয়া লাষ্ট কি আছে গাহৰি আৰু মাংস বলা আমাৰ হৈ গল এতিয়া তুমি নে কৈছিলা কি না ভেজ খাব নালাগে বলে নন ভেজ খাব নালাগে বলে ভেজ খাব লাগে কেনেকে নাজানো আৰু এতিয়া মোৰ মতেতো আজি ভেজ হ'ব লাগে নন ভেজ খাব পাৰি নেকি নহয় আজি তোমাৰ আমি কিবা পাতিছো বেলি কলেহে তোমাৰ কাতি বিহু কিবা মানে না কাতি বিহু বিহুছে হয় আমি নাপাত এবিলাক নামানি ওকে ঠিক আছে আমি কিবা ব্ৰড এইটো লোৱা জনি টেট দিয়া এইটো লোৱা ছি ওইটি বঢ়িয়া চাই 1.5 কিলো মজা চাই দেই মই গাহৰি নাখাও কিয় গাহৰি নোখোৱা গাহৰি তুমি খোৱা মিছা এটা কৈছা বেয়া পাওঁ মই ভাল নাপাওঁ আহোম মানুহৰ গাহৰি নোখোৱা মই নাখাওঁ মই গাহৰি একদম বেয়া পাওঁ
তেল তেল লাগে আমাৰ আকৌ জন্মতে গাহৰি নহলে নহয় হা গাহৰি লাগিবই নাখাও মই মাংস খাম মাংস সেইখিনি মুৰ্গী আছে মুৰ্গী ল'ম ধৰ কাণ গাহৰি কাণ মই তেল মাংস ভাল নাপাওঁ গাহৰি বাছ মই টান মাংসটো ভাল পাওঁ খাই টান মাংসটো ভাল পাওঁ টান মাংস কেইটামান থাকে নে ইছ তুমি তেল খাই ভাল পোৱা নে গাহৰি মাংস তোমাৰ তেল খাই ভাল পোৱা নে টান মাংস খাই ভাল পোৱা মই তেল খাইও ভাল পাওঁ এইটো যেটো এইটো আছে এইটো খাইও ভাল পাওঁ তেল তেল দুইটাই খাই ভাল পাওঁ মই তেল ভাল নাপাওঁ মই বহুত বেয়া লাগে মই এবাৰ খাইছিলো তেল খাবই লাগে চিউ চিউ তেল ভাল লাগে তেলে ষ্ট্ৰেংথ আনে বডিৰ 1 মিনিট কি বুলি কয় কোৱাচোন কি হাঁহ হয় ডাক হয় কিন্তু কি হাঁহ মই নাজানো এইটো পাতি হাঁহ বুলি কয় হয়নে পাতি হাঁহ মই অকল হাঁহ বুলিহে জানো মই ডাক নাজানো এতিয়াও চিনি পোৱা হোৱা নাই ৰাজহাঁহ পাতি হাঁহ কিমান মৰম লগা ন টুটটো চোৱাচোন কি ধুনীয়া এটা কাম কৰা হাতখন সোমাই দিয়া কামুৰি দিয়ক লোৱা ডিঙি দিছা নেকি ডিঙি নালাগে বেলেগ দিয়া কিবা হা কলিজা দি দিওঁ মোৰ মেক্ৰণি পাস্তা লাগে হেই নালাগে এইটো হৈ গ'ল আৰু চিকেন খাওগে হা হৈ গ'ল তোমাৰটো আহিছো হৈ গ'ল চিকেন মই তাৰপিছত ঘৰত যাই পেলাই ৰবাব টেঙা খাম আহা হা ৰবাব টেঙা খাম তাৰপিছত কি কৰিবা ৰবাব টেঙা খাম তো মানুহ মুনু বজাৰ হৈ গ'ল তেনেহ'লে এতিয়া মই নিজৰ ফ্ৰেণ্ডজনীক এতিয়া সাৰপ্ৰাইজ কি কৰিলে এনে তাই ঘৰৰ ওচৰলৈ আহিম তাৰ হয় ইমান কিউট হয় কি হয় নো এগৰা সুধাচোন কি হয় কি হয় পাৰ চৰাই পুহিবলৈ না পুহিবৰ কাৰণে পোৱালি হৈ আছে দেখিছা কৰো নেকি এটা চুব পাম চুব চুই চোৱা এইবোৰ নহয় ভয় লাগে সো আমি এতিয়া হৈ গ'ল খোৱা ন আমাৰ খোৱা হৈ গ'ল এতিয়া আমি কিবা আমাৰ খোৱা নহয় আমাৰ বজাৰ কৰা হৈ গ'ল বজাৰ কৰা হৈ গ'ল এইপিনে হা এইপিনে গাড়ী চাৰি আহিছে আমি ৰাতি খাম ভাত তো আপেল কিনা হৈ গ'ল কিন্তু দাম বহুত ন বস্তুবিলাকৰ কিমান দাম কোৱাচোন এটা মই কি কৈছে এইটো কি আছে প্লাম প্লামটো এটা কিমান দাম আছে 40 rupees 40 rupees তাকো এটা প্লামৰ ন 40 টকা এইফালে পুৰা বজাৰ বহি আছে এখানে বজাৰ বহিয়ে থাকে বাৰু ধুনীয়া লাগিছে না হা এইটো ধুনীয়া লাগিছে না ভাল লাগিছে এইটো মাছ মাৰিব এইবিলাক হেৰি চাফা কৰিছে মাছ নামাৰে ইয়াতে হা মাছ লেতেৰা নদী হয় এখন মাছ ক'ত মাৰিব ভৰলুলি নদীত ক'ত মাছ মাৰিব বেটা আগতে মাৰিছিলে দদৈ কৈছিলে মোক মাৰে বুলি আগতে এতিয়া নেমাৰে চাগে এতিয়া নামাৰে বিৰাতে লেতেৰা আহিবি না মোৰ পিনে এইটো চাইডে হা মোৰ এইটো চাইডে মই ল'ব লাগিব নহয় অ'কে লৈ ল'বা আকৌ বৰ্তা গৈ আছো দে হা কলাটো কি আছিলে বেটা এইটো লোৱা লৈ লোৱা হেল্ল হৈ গ'ল লেটস গো না আৰু আমাৰ হৈ গ'ল বজাৰ কৰা মুনু আৰু মই এতিয়া যাওঁ ভাল লাগিলে মজা লাগিলে এইটো ধৰা এতিয়া আমি গৈ থাকো ন হেলমেটটো পিন্ধিব লাগিব ন আকৌ
ইমান ধুনীয়া লাগিছে কি বস্তু এইবিলাক মূৰত বান্ধে আহক এতিয়া যাও মানে মই আগতে আমি দদয়ে চিনি পাইছিলে আৰু মোকো জানে আমি আগতে নিজে নিজে আৰ্টটো কৰিছিলো হয় নেকি আমাক আৰ্ট কন্টেষ্টলৈও মাতিছিলে ক'ত বাপেকে মাতিছিলে মানে আংকলে ওকে মুনু আৰু মই এতিয়া আহি পাই গলো মুনু এতিয়া হেলমেট খুলি দিও মুনু ফ্ৰেছ কেনেকুৱা লাগিছে হেলমেট পিন্ধি এতিয়া ভাল লাগিছে নে হেলমেটটো থাকিলে কেনেকুৱা নিচিনা লাগে হট হৈ থাকে একদম হা হট হৈ থাকে কিহৰ হয় কুকুৰৰ নোমৰ নেকি কিহৰ হয় এটা নকলি ৰুম নকলি নুম নকলি নুম নেকি অৰিজিনেল নুম নহয় নহয় হয় নেকি মই অৰিজিনেল নুম বুলি ভাবিছিলো আৰে সোয়েটাৰত যোনবিলাক নুম থাকে পাতল পাতল হেবিলাকে হয় সোয়েটাৰৰ নুম নহয় এটা কুকুৰৰ নুম হয় এটা কুকুৰৰ নুম ভৰাইছে তাতে মই শিওৰ 100% শিওৰ বাই বাই ইয়াতে ব্লগটো এন্ড কৰো তো আজি ব্লগ ইয়াতে এন্ড নেকি বজাৰৰ ব্লগ তো বাই বাই দি দিয়া টাটা বাই বাই দি দিয়া বাই फिर मिलेंगे বুলি কৈ দিয়া फिर मिलेंगे या